সার্কেলের আন্দোলন ইমান অবৈধ কিভাবে সব মানে এই সার্কেলের আন্দোলন হয়ে আছে আজির ঘটনাটো সব সব রিপোর্ট আছে রিপোর্টের পিছত এই মুখিৰ জোৰ নাই কাৰণে সুৰজ বানৰ আজি ল'ৰা ছোৱালী জোৰ থাকিলে পইচা থাকিলে এতেন মাটি পাই গ'ল কিন্তু মই কৈছো মিডিয়াক কৈছো আপোনালোকৰ ক্ষেত্ৰতে এনেকুৱা এটা পৰিস্থিতিত আপোনালোকে কি বুলি ভাবিব কওক তেওঁলোকক কয় এটা অৰ্ডাৰ দেখাই দিয়ক এটা অৰ্ডাৰ দেখাই দিয়ক কিছুমান মিডিয়া আছে ইয়াত তেওঁলোকৰ হৈ আহিছে বুঝছে গতিকে তেওঁলোকক এটা অৰ্ডাৰ দেখাই দিয়ক এটা অৰ্ডাৰ দেখাই দিয়ক আপোনাক কি মাৰপিট কৰিছিল এই বুলবুলে খেলা ধাক্কা কৰিছে আৰু আপোনাৰ এই বুলবুলৰ ল'ৰা ছোৱালী একেটা আছে আৰু এটা ল'ৰা ওখকে যে আছিলে ইফতিকাৰ নে ইকৰামুল এইকেইটা ভূ মাফিয়া এওঁলোকৰ গোচৰ ৰুজু হৈ আছে আজি আসামী হৈ আসামীয়ে ভিক্টিমক ঠেলা ধাক্কা দিছে কওক আপোনালোকে ন্যায় ক'ত সুপ্ৰিম কোৰ্ট জিকাৰ পিছত কোনোবা কোৰ্ট আছে নেকি আছে দেখা এটা অৰ্ডাৰ তহতি ভূ মাফিয়া বাইদেউ যদি আপোনাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তেতিয়াহ'লে আপোনাক সমজাই নিদিয়ে কিয় পুলিচে সমজাই দিছে মই বাৰ বাৰ কৈ আছো এইটো কি কয় আপোনালোকে বুজি নাপায় নেকি এক বছৰ আগত সমজাইছে কিমান কম নাজিৰ ৰিপৰ্ট মানে কি মণ্ডলৰ ৰিপৰ্ট মানে কি আমাৰ হাতত পইচা নাই কাৰণে সূৰ্য বানুৰ আজি ল'ৰা ছোৱালী দেখিছে নে দুখীয়া কাম কৰে সেই আকবৰ আলী সেই নিজাম ইহঁতি কাম কৰি খায় কালি মোক ফোন কৰিছে বাইদেউ আপোনাক কি লাগে লৈ গুচি যাওক মোক কিয় মিডিয়া তহঁতি ইকৰামলে ফোন কৰিছে মোৰ কল ৰেকৰ্ডিং আছে কিয় মই 15 লাখ 20 লাখ লৈ ইয়াৰ পৰা যাম কওকচোন আপোনালোকে বুঢ়ীক মই ন্যায় দি যাম মোৰ জানা যায় ইয়াত হ'ব কৈছো মই তহঁতৰ নিচিনা ভূ মাফিয়াক চাই ল'ম আপোনালোকে বলক আজি নজিৰা হ'ব নগাঁৱত হয়তো মই মৰিম মোৰ জানা যায় ইয়াত হ'ব কৈছো মই গোটেই প্ৰশাসন ইয়াত আহিব লাগিব জাৰ্ণালিজম যদি কৰে মোৰ দেহৰ লগত কৰক আজি মোৰ টকা পইচা মান ইজ্জত কষ্ট ইয়াত খটাইছো ইহঁতৰ নিজৰ হাত বিকা মাটি কিনি বেছি খাই 30 বছৰে বুঢ়ীটোক ঠগাই আছে কওক ন্যায় ক'ত পাম মানে বিচাৰি নাপায় নেকি হা ন্যায় কোনটোক কয় ন্যায় আজি যে আপুনি আহিছে বলক কোনটা জানা যায় ইয়াত হ'ব মই ঘূৰি নাযাওঁ মিডিয়াৰ আগত কৈছো মোৰ জানা যায় ইয়াত হ'ব কোন বুলবুল কোন ইফতিকাৰ মোক মাৰিব লাগিব